Hello everyone, welcome back to my another mini vlog. এইফালে বেলেগ এটা কাম কৰি থাকোতে চাহ পৰিয়ে গৈছিলে। আজি ৰাতিপুৱাই আহি পেহি ওলালেহি আৰু সেই কাৰণে ইয়া চাহ বনাইছো আৰু লগতে খাবলৈ বনাইছো মালপোৱা আৰু খুৰিও আহিলে গতিকে ইয়া চাহ কাপ খালো একেলগতে। তাৰ পিছতে মাহত যেহেতু শিৱসাগৰলৈ গৈছিলে পেহিয়ে মাংস লৈ আহিছিলে। মোক আইতাহঁতৰ লগতে ভাত খাব ক'লে গতিকে মাংসটো ময়ে বনালো আৰু দেহা মানুহকো ভাত খুৱাই ল'লো। তাৰ পিছত ইয়া গাহৰি মাংস যিহেতু তাক নাই দিয়া আৰু তাৰ পিছতে বনালো ৰীল। আপোনালোকে গৈ ইনষ্টাগ্ৰামত চাবগে পাৰিব আৰু পূজা শেষ হ'ল কিন্তু আমাৰ পূজাৰ বজাৰ ইয়া মেলি লৈছে। আপোনালোকে সৰুতে পূজাত কি কিনিছিলে? এই অকণমানি যে মোবাইলটো বাৰ্বি লগা সেইটো কিনিছিলেনে বাৰু? আৰু লগতে আমাৰ ছোৱালী মানুহবোৰৰ বাৰ্বি পুতলা আৰু কাঁহী বাতি সেট। আৰু ল'ৰাসকলৰতো বন্দুক আৰু গাড়ী নহয় জানো? আৰু দেহাৰ এক্টিং দেখিছে। আজিৰ ভিডিঅ'ত ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভগৱানে সকলোকে ভালে ৰাখক। আজিলৈ আহিছোঁ, বাই।